বিটিআৰত 2017 চনৰ গুণোৎসৱৰ পাছত 18 চনৰ গুণোৎসৱৰ ফলাফল যথেষ্ট উন্নত হৈছিল। কিন্তু ইয়াৰ পাছত 2022 চনত ইয়াৰ গুণোৎসৱৰ ফলাফল একেবাৰে বেয়া হয়। 22ৰ তুলনাত 23ত যথেষ্ট অলপ ইম্প্ৰুভমেণ্ট হৈছে। মই কওঁ যথেষ্ট নহয়, অলপ ইম্প্ৰুভমেণ্ট হৈছে 22ৰ তুলনাত 23ত। কিন্তু ইম্প্ৰুভমেণ্ট হ'লেও সামগ্ৰিকভাৱে অসমৰ গোটেইখিনি যদি জিলা চোৱা যায় তেনেহ'লে তলৰ ফালে আছে আমাৰ BTCৰ জিলাকেইখন। ইয়াৰে ভিতৰত চিৰাং জিলাৰ ফলাফলটো অতি উদ্বেগজনক। সেইকাৰণে আজি মাননীয় BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰ অঞ্চলৰ যিখিনি বিদ্যালয়ত C আৰু D গ্ৰেড পাইছে সেই স্কুলৰ প্ৰধান শিক্ষকসকলক লৈ আৰু আমাৰ শিক্ষা বিভাগৰ বিষয়াবৰ্গক লৈ আমি এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিছিলোঁ। আৰু এই পৰ্যালোচনা বৈঠকত আমি শিক্ষকসকলৰো কথা শুনিছোঁ আৰু সেইখিনি কথাৰ লগত আমাৰো যিখিনি ভিউ পইণ্ট আছে এইখিনিও আমি মিলাই চাইছোঁ। যিখিনি শিক্ষকৰ নাটনিৰ কথা উল্লেখ কৰিছে, আমাৰ এটা শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া এটা আৰম্ভ হৈ গৈছে। BTCৰ কাৰণে 6 শিডিউল এটা স্পেচিয়েল টেট অনুষ্ঠিত হৈছে। গতিকে শিক্ষকৰ নাটনিখিনি আমি খুব সোনকালে দূৰ কৰিম। আন্তঃগাঁথনিৰ ক্ষেত্ৰতো আমি পদক্ষেপ গ্ৰহণ কৰিম। কিন্তু মই বিশেষভাৱে এটা যাতে সামাজিক আন্দোলন, এটা দায়বদ্ধতাৰ কাৰণে সকলো পক্ষ ষ্টেক হোল্ডাৰ তেওঁলোকে যাতে ব্যৱস্থা গ্ৰহণ কৰে। আমাৰ খুব কম দিনৰ ভিতৰত এই বছৰটোৰ ভিতৰত আমাৰ SMC বিলাকৰ যিবিলাক প্ৰাথমিক পৰ্যায়ত SMC আছে, SMC বিলাকৰ পুনৰ গঠন হ'ব। সেইখিনি পুনৰ গঠন কৰোঁতেও যাতে দায়বদ্ধ লোকে SMCৰ দায়িত্ব লাভ কৰে এই কথাখিনিও আমি চাব লাগিব। আৰু আমি সকলোৱে মিলি, মই পুনৰ আহিম ইয়ালৈ আৰু আমাৰ শিক্ষা বিভাগৰ বিষয়াসকলো আহিব। আমি সকলোৱে মিলি যাতে আমি ইয়াৰ শিক্ষাটোক অহা গুণোৎসৱলৈকে আমি উন্নীত কৰিব পাৰোঁ ফলাফল, তাৰ কাৰণে বিশেষ পদক্ষেপ গ্ৰহণ কৰিম। কিন্তু তাৰ ভিতৰত এটা আমি সামগ্ৰিকভাৱে যদি চাওঁ, গোটেই অসমত 2012 চনৰ পৰা যেতিয়া টেট কোৱালিফাইড টিচাৰ নিযুক্তি আৰম্ভ হ'ল, এই টেট কোৱালিফাইড শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ স্বচ্ছ আৰু মেধাৰ ভিত্তিত হৈছিল। এতেকে এই কোৱালিটি অফ টিচাৰ্ছ এইটো এটা ফেক্টৰ। এতিয়া মই আজি উলিয়াব দিছোঁ যে BTC অঞ্চলত টেট কোৱালিফাইড শিক্ষকৰ সংখ্যাটো পাৰ্চেণ্টেজটো কিমান। অসমৰ অন্য জিলাবিলাকত এতিয়া যথেষ্ট সংখ্যক টেট কোৱালিফাইড টিচাৰ হৈছে, প্ৰভিঞ্চিয়েলাইজেশ্যনো হৈছে বা যিসকল আগৰ ইৰেগুলাৰ টিচাৰ তেওঁলোকৰ একমডেশ্যনো হৈছে। কিন্তু মূলতঃ টেট কোৱালিফাইড টিচাৰ যিখিনি কোনো কম্প্ৰমাইজ নকৰাকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া শিক্ষামন্ত্ৰী হৈ থাকোঁতে যি পদক্ষেপ লৈছিল তাৰ সুফলটো আমি পাইছোঁ। এতেকে আজি আমি এই ফেক্টৰটো অলপ চিন্তা কৰিছোঁ আৰু BTC টেট কোৱালিফাইড টিচাৰৰ পাৰ্চেণ্টেজটো কিমান এইটো মই অহা কালিৰ ভিতৰত গম পাম। গম পালে সেইটো এটা ফেক্টৰ হয় নেকি যে কোৱালিটি টিচাৰৰ অভাৱ, সেইটো এটা ফেক্টৰ হয় নেকি সেই কথাটো আমি গম পাম। বাকী যে আছে নাটনিটো ফিল আপ কৰাৰ কাৰণে ব্যৱস্থা লোৱাই হৈছে। চাওক, আমি সকলোৱে NEP-খন আমি ভালকৈ পঢ়া নাই, সেইটোৱে হ'ল আমাৰ গণ্ডগোলটো। NEP-য়ে কৈছে মাল্টিলিংগুৱেল এটা এপ্ৰ'চ। মাতৃভাষা কৈছে প্ৰাথমিক শিক্ষা মাতৃভাষাত, অন্ততঃ কৈছে যদি পৰা যায় তাক আপাৰ প্ৰাইমেৰীলৈকে। এতিয়া আমি মাতৃভাষাটো ক'তো নৎসাত কৰা নাই, কিন্তু NEP-য়ে যিটো কৈছে এটা বহুভাষিক শিক্ষাৰ দানৰ ব্যৱস্থা কৰিবলৈ কৈছে। গতিকে আমি মাতৃভাষাৰ লগে লগে আমি ইংৰাজী শিক্ষাটোতো গুৰুত্ব দিছোঁ। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव दं नामा? जुदि नोंथाङा देहायाव सानाय सुनायजों भुगिनांगासिनो, अब्ला नोंथांनि थाखाय गोजोनथाव खौरां। नोंथांनि थाखाय दं SI निउर' थेरापि सेन्टार। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो सानाय सुनाय बेरामखौ फाहामथाय लानो हागोन। ট্ৰিটমেণ্ট পাইছোঁ, লগে লগে মোৰ শৰীৰটো একদম ফ্ৰী হৈ গৈছে। খোজ কঢ়াত খুব অসুবিধা আছিলে, ছাইডটো মোৰ একেবাৰে বহুত বেয়া আছিলে, খোজকাঢ়িব ভালকৈ পোৱা নাছিলোঁ। ইয়াত মোটামুটি 3 দিন আহিয়েই মই ভালকৈ খোজকাঢ়িব পৰা হৈছোঁ। सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बायदि बेरामखौ बे सेन्टाराव फाहामनाय जायो। SI निउर' थेरापि सेन्टारा चिरांनि बेंटल साफागुरियाव दं।
बे सेन्टाराव थानानैबो फाहामथाय लानो हानायनि सुबिदा दं। जुदि नोंथाङाबो फाहामथाय लानो लुबैदोंब्ला नैबे मबाइल नाम्बार 7620160459 नङाब्ला 9476977956 आव थोंजोङै जगाजग खालामनो हागोन।